Come back, be with me. I just want everyone, মই মনালিছে মোৰ আৰু এটা নতুন ব্লগলে আপোনালোকক স্বাগতম জনাইছো। এতিয়া বাজিছে আপোনাৰ 10টা বাজিবলৈ 9:45 হৈছে। মই যাবলৈ ওলাইছো এজেগালে। আজি মোৰ এটা স্পেশাল কাম আছে। স্পেশাল কামত ওলাইছো। আপোনালোকো মোৰ লগত বলক ভাবিছো ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাই থাকিব মই ক'ত কি কৰোঁ কি নকৰোঁ। ৰেডি হৈ লওঁ এতিয়া আৰু মোৰ লগত যিখিনি নিবলগীয়া আছে সেইখিনিও অলৰেডি পেকড হৈ আছে। কি স্পেশাল কাম কৰোঁ আপোনালোককো দেখাওঁ আৰু লগতে বস্তুখিনিও লৈ লওঁ আৰু ৰেডি হৈ লওঁ। ৰেডি হ'লোঁ। ৰেডি হৈ এয়া ওলালোঁ যাবলৈ গৈ আছোঁ। আধা ৰেডি হৈছিলোঁ। মই ভাবিলোঁ অলপমান ভিডিঅ'টো কৰি লওঁ। ইমান ধুনীয়া লাগিছে চাওকচোন। মোক কিমান চেঞ্জ লাগিছে দেখিবলৈ। আজি মোৰ এই লুকটো কৰিছে ৰঘুৱে। চবে চিনিয়ে পায় ৰঘু, ফেমাছ মেকআপ আৰ্টিষ্ট। খুব ধুনীয়া কৰিছে। থেংক ইউ। দৰকাৰ হ'লে তাৰ লগত কণ্টেক্ট কৰিব বিয়াৰ কাৰণে। আজি মই এইটো চান্স দিয়াৰ কাৰণে আকৌ এবাৰ কইনা সাজিবলৈ পালোঁ মাত্ৰ তোমাৰ লগত। আৰু তোমাক ক'ব লাগিব কাৰণ কিয় তুমি ইমান দূৰৰ পৰা আহিছা। মই মোৰ লগত কথা পাতিয়ে হ'লেও আহিছা। আমাৰতো চিনাকি ভালেমান বছৰেই হ'ল। 2019 এতিয়া আজি পঢ়িলোঁ মোৰ মনালিছাক লগ পালে ভাল লাগিলে। মনালিছাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নিকিও এনেকৈ মেকআপৰ ৱৰ্কশ্বপ দি থাকে। মই তাইৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাইক কণ্টেক্ট কৰিব। কোনোবা ইণ্টাৰেষ্টেড থাকে। আমাৰ একাডেমিটোৰ নাম হৈছে এনকে মেকআপ এণ্ড বিউটি একাডেমি। আমাৰ কামখিনি পাবই তাতে। মই তলত নাম্বাৰো দি দিম। তাইৰ ফেচবুকৰ লিংকটো দি দিম। আপোনালোকে চাব পাৰিব আৰু কণ্টেক্ট কৰিব তাইক। ঠিক আছে। থেংক ইউ ছ' মাছ। ওলালোঁ গৈ আছোঁ এতিয়া ঘৰলৈ বুলি। ভাগৰ লাগিছে বহুত। গাইজ এতিয়া 7টা বাজিবলৈ হ'ল আৰু মই অলপ সময় আগত আহি পাইছোঁ। আহি পিনে ফ্ৰেছ হৈ ল'লোঁ। চুলিখিনিও ধুই ল'লোঁ কাৰণ চুলিত আপোনাৰ এইটো কি বুলি কয় স্প্ৰে এটা থাকে ন। স্প্ৰে কৰিছিলে কিবাকিবি ইউজ কৰিছিলে তো চুলিখিনি আৰু ক্ৰিম্পিং কৰিছিলে। ক্ৰিম্পিং কৰাৰ বাবে চুলিখিনি মানে স্প্ৰে কৰাৰ কাৰণে কিবা টাইপ হৈ আছিলে। সেইকাৰণে মই ভাবিছিলোঁ আজি নুধুওঁ আৰু তাতে ইভিনিং হৈ গ'ল। কিন্তু কি কৰিম নোধোৱাকৈ থাকিবই নোৱাৰিলোঁ মই কাৰণ কিবা টাইপ হৈ আছিলে। মই মানে না ক্লাটচ কৰিব পাৰোঁ না মই বান্ধিব পাৰোঁ না কিবা কৰিব পাৰোঁ। সেইকাৰণে মই আহি ফাৰ্ষ্ট ফ্ৰেছ হৈ লৈ চুলিখিনিও মই ধুই ল'লোঁ, গাও ধুই ল'লোঁ। তাৰপিছত খুবেই ভাল লাগিলে আজি। বহুত বেছিয়ে ভাল লাগিলে আজি গৈ পিনে ফটোশ্বুট কৰিলোঁ। ফাৰ্ষ্ট টাইম ফটোশ্বুট কৰিছোঁ মই। আৰু যোনে মোক মেকআপ কৰিছে ৰঘু, আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰে ৰঘু RX বুলি আছে। একচুৱেলি ৰঘু বৰা তাৰ নামটো। বৰ বিৰাট ধুনীয়া ভাল মেকআপ আৰ্টিষ্ট হয় আৰু যথেষ্ট ধুনীয়া ভাল মেকআপ কৰিছে। মই খুব ছেটিছফাইড মানে ঘৰ আহি মই মানে মোৰ মেকআপটো মোৰ আই মেকআপবিলাক মোৰ মানে একদম ক্লিন কৰিব মন যোৱা নাই। ইমানেই ধুনীয়া লাগিছে। কিন্তু এনেকৈতো মই থাকিব নোৱাৰোঁ। ভাল মেকআপ কৰিছে ৰঘুৱে। মোৰ খুবেই পচন্দ হৈছে। আপোনালোকেও যদি তাক কণ্টেক্ট কৰিব বিচাৰে, এনেও সি বহুত বেছি এতিয়া পপুলাৰ হ'লেও আপোনালোকে যদি তাৰ বিষয়ে নাজানিছিলে তো ইনষ্টাগ্ৰামত বা আপোনালোকে ফেচবুকত তাক চাৰ্চ কৰি তাক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু যথেষ্ট ধুনীয়া মেকআপ কৰিছে। মইতো মেকআপখিনি মই ৰিমুভ কৰাই নাছিলোঁ। ঘৰত আহিও মোৰ ৰিমুভ কৰিবলৈ মন যোৱা নাই। ইমানেই ধুনীয়া মেকআপ কৰিছে। মই চায়েই আছোঁ, ইমান ভাল লাগিছে। কিন্তু উপায়টো নাই, কৰিব লাগিব কাৰণ এনেকৈতো থাকিব নোৱাৰোঁ। হেভিও লাগি আছে। তো আহি পিনে মেকআপটো ৰিমুভ কৰিলোঁ আৰু দুখো লাগিছে কিন্তু কি আৰু কৰিবতো লাগিবই। তাৰপিছত আৰু খুবেই ভাল লাগিলে, বহুত ভাল লাগিলে। দিনটো ফটোও বহুতখিনি মৰা হ'ল। মই ফটোখিনি আপোনালোকক দেখুৱাম। এতিয়া বৰ্তমান মোৰ ওচৰত ফটোজখিনি অহা নাই যে ফটোজখিনি আহিলে আপোনালোকৰ ব্লগটো মই কেতিয়া দিব পাৰোঁ ঠিক নাই কাৰণ ফটোজখিনি আহিলেহে মই আপোনালোকক ব্লগটো দিব পাৰিম। তো যদি সোনকালে আহে তেতিয়া সোনকালে ব্লগটো মই দি দিম। আপোনালোকে চাব পাৰিব। ফটোজখিনি যথেষ্ট ধুনীয়া আহিছে। খুব ভাল লাগিলে। আৰু নিকু থেংকছ, তুমি মোক ইমান ট্ৰাষ্ট কৰিলা। মোক
মানে যে তোমাৰ এনকে মেকআপ একাডেমীৰ মডেল হিচাপে তুমি মোক মাতিলা, চিলেক্ট কৰিলা, মই গ'লোঁ, মানে বহুত বেছি ভাল লাগিলে। থেংক ইউ ছ' মাছ নিকু, তুমি যেন আৰু লাইফত ছাকচেছ হোৱা সেয়াই মই প্ৰে কৰিছোঁ। বাকী দিয়া আগতে আৰু নতুন নতুন ষ্টৰিজবিলাক চাই থাকিবলৈ মোক আপোনালোকে ফ'ল' কৰিব ইনষ্টাগ্ৰামত, ফেচবুকত, মই তলত লিংক দি দিছোঁ। আজি ব্লগটো মই আৰু বেছি দীঘল নকৰোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল বাটনটো বজাই দিব যাতে মোৰ নতুন অহা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। ফটোজখিনি আহিলে আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে, আৰু কাৰোবাৰ যদি মেকআপ শিকিবলৈ ইণ্টাৰেষ্টেড আছে তেতিয়া নিকুক মোৰ লগৰগৰাকীক কণ্টেক্ট কৰিব। মই তলত ডেছক্ৰিপশ্যনত তাই ডিটেইলছ দি দিম, আৰু চাই থাকিব মোৰ ব্লগ, আৰু কেনেকুৱা লাগিছে জনাব। নেক্সট আৰু এটা নতুন ব্লগত লগ পাই আছোঁ। টিল দেন বাই বাই।